নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিকে মাইণ্ড ব্লগলৈ। আগৰ চেনেলটো মই চেঞ্জ কৰিলোঁ। কাৰণ অলপমান শুনিবলৈ ভাল লগা নাছিল, চ' সেইকাৰণে অলপ চেঞ্জ কৰিলোঁ। পিকে মাইণ্ড ব্লগ কৰি পেলালোঁ। তো একো নাই, আগন্তুক দিনত এই চেনেলটো এনেকুৱা থাকিব। তো ফ্ৰেণ্ডছ, তো আজি মই এটা টপিকৰ ওপৰত আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এটা বহুত ইম্পৰ্টেণ্ট কথা হয় যে হৈ যোৱা যি আপোনালোকৰ অল ইণ্ডিয়াৰ 120টা যিটো পোষ্ট, সেই পোষ্টত যি অকল কম্পিউটাৰ যিটো জবৰ কাৰণে 120টা ভেকেঞ্চি খালী হৈছিলে, সেই ভেকেঞ্চি বহুতেই এপ্লাই কৰিছিল। বহুত ষ্টুডেণ্ট বা বহুত তোমাৰ কেণ্ডিডেটে এপ্লাই কৰিছিল বা এপ্লাই কৰিছে। তো তাত পাছ কৰিবৰ কাৰণে বহুতো তোমাৰ কি ক'ব লাগিব, পঢ়া শুনা কৰিব লাগিব। ঠিক আছে, এক্সাম দিব লাগিব। এক্সামত পাছ কৰিলেহে আমি কি কয় জবটো পাম। যদি আমি এক্সামত পাছ নকৰোঁ তেনেহ'লে জবটো নাপাম। তো জবটো কেতিয়া হ'ব কি কোনো ঠিকনা নাই। জাষ্ট তোমালোকৰ এতিয়া অনলাইন এপ্লিকেশ্যন ক্ল'জ হৈছে। তো এতিয়া বহুতেই ভাবিছে যে আমি পাছ কৰিম নে নকৰিম। তো তোমালোকে পাছ কৰিবৰ কাৰণে মই তোমালোকক এটা তোমালোকক ইনফৰমেশ্যন দিম। সেই ইনফৰমেশ্যনত তোমালোকে কোনোবাই যদি বিচৰা তেনেহ'লে তোমালোকে কণ্টেক্ট কৰি পেলাই তোমালোকে কৰিব পাৰা। তো কি ইনফৰমেশ্যন তোমালোকক মই কৈ আছোঁ যে শুনিলে চবে শুনিব লাগিলে ভিডিঅ'টো সম্পূৰ্ণ চাবা, তেতিয়া গম পাবা যে কি ইনফৰমেশ্যন হয়। তো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যোনে যোনে এপ্লাই কৰিছিলে এই অল ইণ্ডিয়া লিমিটেডৰ 120টা ভেকেঞ্চিত, তো তেওঁলোকৰ কাৰণে এটা ইনফৰমেশ্যন আছে যে তিনিচুকীয়া জিলাৰ তালাপত এটা তোমাৰ নতুনকৈ কোচিং চেণ্টাৰ খোলাৰ কথা হৈছে। অল ইণ্ডিয়াৰ আণ্ডাৰত, মানে অল ইণ্ডিয়া লিমিটেডত যিবিলাক তোমালোকৰ ভেকেঞ্চি খালী হৈছিলে, সেই খালী যিবিলাকে এপ্লাই কৰিছিল, সেই পষ্টত মানে জবটো পাবৰ কাৰণে তাততো তোমালোকৰ অকল তোমাৰ কম্পিউটাৰ জব আছে, মানে কম্পিউটাৰৰ তোমাৰ হেৰি হ'ব ন, এক্সাম হ'ব। তো কম্পিউটাৰ তাৰ ভিতৰত তোমালোকৰ কি হ'ব, 1 নম্বৰৰ তোমাৰ 60% তোমাৰ কি হ'ব, কম্পিউটাৰৰ ওপৰত এক্সামটো আহিব। কাৰণ কেলৈ, ইয়াত কম্পিউটাৰ এপ্লিকেশ্যন জব হয় ন, সেইকাৰণে কম্পিউটাৰৰ ওপৰত বেছি কুৱেশ্যন আহিব। চ' তোমালোকেতো পাছ কৰিব লাগিব কম্পিউটাৰত। সেইকাৰণে তালাপত তোমালোকৰ এটা কোচিং চেণ্টাৰ খুলিছে। তো তাত তোমাৰ দুমাহ বা 1.5 মাহ তোমাৰ ক্লাছ হ'ব। জব পাবা বুলি ক'ব নোৱাৰোঁ। একচুৱেলি তুমি যদি তোমাৰ কমন কুৱেশ্যন আহে, তোমাৰ নলেজটো বাঢ়িব। কোৰ্চটো যদি তুমি কৰা তেনেহ'লে তুমি পাছ কৰিব পাৰা। কি চিলেবাছ থাকিব, চিলেবাছ কি হ'ব আপোনালোকক একবাৰ দেখুৱাই দিওঁ। আপোনালোকে চাই ল'ব, চিলেবাছবোৰ সম্পূৰ্ণকৈ চাব যাতে আপোনালোকে জানিব পাৰে। ইয়াত লিখা আছে চাওক, ইন ডেপ্থ কম্পিউটাৰ থিয়ৰিটিকেল বেষ্ট এপ্ৰ'চ ফৰ কম্পিটিটিভ এক্সাম আৱাৰ চিলেবাছ। কি চিলেবাছ হ'ব চাওক, কম্পিউটাৰ ফাণ্ডামেণ্টেল, নাম্বাৰ ছিষ্টেম, কম্পিউটাৰ কোডছ, প্ৰচেছৰ এণ্ড মেমৰি, ইনপুট আউটপুট ডিভাইচ, ষ্ট'ৰেজ ডিভাইচ, কম্পিউটাৰ ছফ্টৱেৰ, কম্পিউটাৰ এৰিথমেটিক, বুলিয়ান এলজেব্ৰা এণ্ড লজিক চাৰ্কিট, দ্য ইণ্টাৰনেট, মাল্টিমিডিয়া, কম্পিউটাৰ লেংগুৱেজ, বেচিক অফ অপাৰেটিং ছিষ্টেম, ক্লাউড কম্পিউটিং, ডাটা মাইনিং, ডাটা warehousing, basics of database management system, data communication and computer networks, classifications of computers, Microsoft Office professional, tips and technique, general knowledge and current affairs related with IT industry, 5000+ interview questions, mock test, এনেকুৱা বহুতো ধৰণৰ চিলেবাছ আছে, আপোনালোকে কৰিব পাৰে। কৰিলে আপোনালোকৰ ভাল। এনেকুৱা এইকেইটা চিলেবাছ আপোনালোকে চাব পাৰে। আৰু কিবা যদি সুধিবলৈ আছে, তাত নাম্বাৰটো দিয়া আছে, আপোনালোকে তাত গৈ কণ্টেক্ট কৰি ল'ব পাৰে। কোনোবা যদি ল'ব ইচ্ছা কৰা, তো মই ডিছক্ৰিপশ্যনত তোমাৰ কণ্টেক্ট নাম্বাৰটো দি দিম, কণ্টেক্ট কৰি ল'বা। তো তাত তোমাৰ 20 বছৰ এক্সপিৰিয়েঞ্চ টিচাৰ তোমালোকে তাত প্ৰশিক্ষণ কৰিব। তুমি ইয়াত তাত তোমাৰ নোৱাৰা কথাই নাই, কাৰণ 20 বছৰ যদি প্ৰশিক্ষণপ্ৰাপ্ত এজন শিক্ষকে তোমাক শিকাব, 20 বছৰ তেওঁৰ এক্সপিৰিয়েঞ্চ থকা এজন শিক্ষকে তোমাক
ট্ৰেইন কৰিব তো নিশ্চয় তোমালোকে তাত নোৱাৰাৰ কথা কোনো কাৰণেই নাই যদি তোমালোকে ইচ্ছা কৰা ইচ্ছুক হয় তেনেহ'লে তোমালোকে ডেছক্ৰিপশ্যন মই লিংক সুধি ল'বা গোটেই ডিটেইলছ সুধি ল'বা তো 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা কৈছে তো 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব ক্লাছবোৰ কৰ্চবোৰ তো তোমালোকে সকলোৱে সোনকালে কৰিবা বেছি টাইমো নাই তো যদি 1 ছেপ্টেম্বৰৰ পৰা খোলাৰ কথা কৈছে অসম চৰকাৰে 1 ছেপ্টেম্বৰৰ পৰা সকলো স্কুল কলেজ খোলাৰ কথা কৈছে তো তোমালোকে যদি ইচ্ছা কৰা তো কোৰ্সটো ল'ব পাৰা তো মই এই ইনফৰমেশ্যনটো তোমালোকক জনাবৰ কাৰণে এইটো ভিডিঅ' বনাইছিলোঁ তো গুড অপৰচুনিটি হয় এই অপৰচুনিটি তোমালোকে ল'লে ভাল হ'ব তোমালোকে তো ভাল কথা তো ল'লে ভালেই হ'ব তোমালোকৰ জবটো তোমালোকৰ মানে তোমাৰ 100%ৰ 80% মানে তোমালোকৰ 80-70% তোমাৰ কনফাৰ্মেই কমন কুৱেশ্যন আহিবই তাৰ আণ্ডাৰত তোমালোকে যিখিনি কোৰ্সটো কৰিবা সেই কোৰ্সটো কৰাৰ ভিতৰত তোমাৰ কমন পৰিবই সো কোনো ভয় খাব লগা নাই যদি তোমালোকে যদি কৰিব ইচ্ছা আছে তো মই তোমাক ডিটেইলছ দি দিম তোমালোকে তাত গৈ দেখি কণ্টেক্ট কৰি ল'বা তো আজিলৈ ইমানেই মই এইটো ইনফৰমেশ্যন তোমালোকক দিবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ তো সকলোৱে ভিডিঅ'টো চাবা তো ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই